Hello student, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এখনি প্ৰি ফাইনেল এক্সামৰ ৰুটিন। তোমালোকে মোক সুধি আছিলে যে প্ৰি ফাইনেল এক্সাম কেতিয়ালৈ হ'ব, কিবা ইনফৰমেশ্যন আহিছে নেকি? সো ইতিমধ্যে এখন বৰপেটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা প্ৰি ফাইনেলৰ ৰুটিন পাব্লিছ কৰা হৈছে। এই ৰুটিনখন আপলোড কৰাৰ উদ্দেশ্যটো হৈছে তোমালোকে ইয়াৰ পৰা এটা আইডিয়া বা অনুমান কৰিব পৰা যে তোমালোকৰ ডিষ্ট্ৰিক্টৰ কেতিয়ালৈ এক্সাম অনুষ্ঠিত হ'ব পাৰে। যিহেতু তোমালোকে দেখিছা প্ৰি ফাইনেল এক্সামবোৰ প্ৰায় ওচৰে হৈ যায় প্ৰত্যেক ডিষ্ট্ৰিক্টৰ একেটা মাহতে বা অলপ তাৰিখ ইফাল সিফাল হয়, কিন্তু মোটামুটি মানে একদম ওচৰে হৈ যায়। গতিকে তোমালোকে এইখন ৰুটিনৰ পৰা এটা কথা অনুমান কৰিব পাৰিবা যে তোমালোকৰ ডিষ্ট্ৰিক্টত আগন্তুক HS প্ৰি ফাইনেল এক্সাম কেতিয়ালৈ হ'ব। সো এই ডিষ্ট্ৰিক্টখন বৰপেটা আৰু বৰপেটা ষ্টুডেণ্টৰ কাৰণে আজিৰ এই ৰুটিনখন স্পেচিয়েল, ভেৰি ইম্পৰ্টেণ্ট। সমান্তৰালভাৱে প্ৰত্যেকগৰাকী ষ্টুডেণ্টে এখন ৰুটিন তোমালোকে দেখি এটা কথা অনুমান কৰিব পাৰিবা যে আগন্তুক প্ৰি ফাইনেল পৰীক্ষা হোৱাৰ কিমান আৰু সময় আছে, বৰ বেছি সময় নাই। গতিকে তোমালোকৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ এক্সাম ৰুটিন অতি সোনকালে ওলাব, তোমালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰা। ঠিক আছে, থেংক ইউ, ধন্যবাদ।